হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই দেখাবলৈ লৈছোঁ আমি আজি দিনৰ ভাত সাজ কেনেকৈ বনাইছোঁ সেইটোকে দেখাবলৈ লৈছোঁ। তাৰ বাবে মই চাটনিৰ কাৰণে ইয়াত বাদাম গৰম কৰিছোঁ। ইয়াত বাদামৰ চাটনি বনাম। এয়া দাদাই আনিছিলে কৰ্চ মাছ, মই কৰ্চ মাছ ফ্ৰাই কৰি আছোঁ। ইয়াত আধা ফ্ৰাই কৰা হৈ গৈছে, এয়া ফ্ৰাই কৰিছোঁ আৰু ইয়াত ফ্ৰাই কৰিবলৈ আছে। অন্যহাতে মই এটা প্ৰেছাৰত মই মগু দাইল আৰু লগত কচু দি পিনি মই বইল কৰি থৈছোঁ। ইয়াত মই ভাত বনাই থৈয়ে দিছোঁ আৰু এয়া আপোনাৰ কচু শাকত দিবলৈ মই বইল কৰি থৈছোঁ। কচ মাছৰ মাথাৰ ওচৰৰখিনি সেইখিনি মই থৈ দিছোঁ। তেনেকৈ বনাই আছোঁ মই। মোৰ বাদামখিনি গৰম কৰা হৈ গ'ল। মই সেই কেৰাহীখনতে আকৌ পুনৰ মই তেল দিছোঁ। এই তেলখিনি মই গৰম হ'বলৈ দিম। মই কচু শাকত মই তেল মাৰিম। কচুৰ যিখিনি শাকো নহয় ঠাৰি, মই তাত মই তেল মাৰিম। মই দাইল কচু বইল কৰি থৈছোঁ কাৰণে কৈছোঁ। মই ইয়াত কেৰাহী গৰম হ'লত মই পিঁয়াজ আৰু ৰচুন দিছোঁ। আনহাতে মই এইখিনি মই তেল মাৰিম। ইয়াত নিমখ আৰু হালধি দি থৈ দিয়া আছে কাৰণে মই নিমখ হালধি নিদিওঁ। এইখিনি মই অকণমান দেৰি ভাজিম। মই ইয়াত দাইল কচু আৰু মাছ বইল মাছখিনি দি উতলিবলৈ দিছোঁ। এয়া তেল মৰা মোৰ হৈ গ'ল। মই মছলা ইয়াত ব্যৱহাৰ কৰা নাই, নৰ্মেলকৈ দি বনাইছোঁ জাষ্ট। এইখিনি হৈ গৈছে আৰু অন্যহাতে ইয়াত মই মাছ ফ্ৰাই কৰি আছোঁ। প্ৰায় হৈয়ে গৈছেগৈ আৰু কেইপিচমান আছে ইয়াত। এয়া মোৰ হৈ গৈছে আজি দুপৰীয়া ভাত সাজৰ থালি। এয়া ভাত, এয়া আচাৰ, আমৰ আচাৰ হয়, ঘৰতে বনোৱা, মই বনোৱা। এয়া মাছ, এয়া বাদামৰ চাটনি আৰু এয়া হৈছে দাইল, যিটো ডাল কচুৰ আৰু মগু দাইলেদি লগত মই বইল মাছ দি বনাইছোঁ। নৰ্মেলকৈ বনাইছোঁ, একো মছলা চছলা নিদিয়াকৈ। এয়া আজি দিনৰ সাজৰ থালি। ভিডিঅ'টো যদি চাই ভাল পায় তো আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ বাই বাই।